আমাৰ ইউটিউব চেনেল দেৱাংশী পুলকলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চাই থাকক আজি কি কৰোঁ, অলপকৈ দেখাই থাকিম ন। ধুনু আমাৰ ধুনুজনী একদম মন বেয়া, দেখিছেই নহয়, পেকে কান্দি আছে। চাই দিয়া চবকে হাই কৈ দিয়া, মুনু হাই কৈ দিয়া, হাই কোৱা। মুকলি জামাকে মাৰিলে বুলিও দুখ লাগি আছে। চাই থাকক আজি কি কৰোঁ দেখাই আছোঁ। ছোৱালীজনীক মাকে বোলে মাৰিলে, দুখ লাগি আছে দেই আমাৰ গোসানীজনী। চাওঁ গোসানীজনী, চাওঁ দেখাই দিয়া মুখখন, গিলখন খুলিলে ধমক কৰিব। এইফালে যোৱা ইজনী আমাৰ ধুনু। কোনে মাৰিলে মাকে। কেমন লাগি আছে চিটি। আজি জানেনে মনটো ইমান বেছি ভাল লাগি আছে নহয়, কি ক'ম, আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। আজি আচলতে মোৰ 1K কমপ্লিট হৈ গ'ল ছাবস্ক্ৰাইবাৰ। বহুত বেছি ভাল লাগিছে, কিন্তু পাৰ্টি চাৰ্টি তেনেকৈ একো কৰিব পৰা নাই, কাৰণ আইতা ঢুকুৱা বৰ্তত আছোঁ, সেইকাৰণে পাৰ্টি চাৰ্টি নাই। তথাপিও মনটো ভাল লাগিছে, কাৰণ 1K কমপ্লিট হৈ গ'ল। আপোনালোকে ইমানখিনি মৰম দিয়াৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ, আৰু এনেকৈ মৰম দি যাব সদায়। মায়ে ভাত দালি ভাজি বনাই কৰি থৈ গ'ল। মই হৈছে লাই শাককেইডাল যে দেখিলোঁ, তাকে চাটনি খাবলৈ মন গৈ আছে। তাকে চাটনি অলপ বনাওঁ। আপোনালোকে খায়নে বাৰু? ঘৰৰে লাই শাকটো নিজে হোৱা দেই। আমাৰ মাটি উঠাইছিলে যে, পথাৰৰ মাটি, তাতে মানে গুটি চুটি আহিছিল নেকি, নিজে হৈছে। আৰু ইমান ডাঙৰ হৈছে পাতকেইটা, দেখিলে মৰম লগা, খাওঁ লাগে। তাকে আনি লওঁ, বনাই লওঁ। আপোনালোকক দেখাইছোঁ দেই কেনেকৈ বনাওঁ। এইটো এনেকৈ ধৰা, এনেকৈ। আমাৰ ধুনুৱে মোবাইল ধৰি দিছে দেই। মই পাতকেইটা ছিঙিছোঁ, দেখিছেনে কিমান ধুনীয়া ডাঙৰ হৈছে, একদম ধুনীয়া হৈছে। এইটো একদম বহুত ডাঙৰ পাত, এইটো নিচিঙো দেই, এইটো ছিঙো। পাহ পাইছোঁ দেই কলিজা, মোৰ কলিজা দেখিছেনে, এজোপা তাকে ছিঙি লওঁ আৰু। ধুনু ছিঙিবলৈ আহিছে, তাই ছিঙিবই নাজানে। ধুনু তেনেকৈ নষ্ট নকৰে শুন। লাই শাক এয়া আমাৰ ছিঙি হৈ গ'ল, ছিঙি আনিলোঁ। ধুনুৱেও ছিঙি দিলে দেই মোক, আমাৰ ধুনুজনীয়ে। এতিয়া চাটনি কৰিম দেই। চাটনি কৰিবৰ কাৰণে কি গোটাই ল'লোঁ চাওকচোন, দেখাই আছোঁ ৰ'ব বেক কেমেৰা কৰি। এইফালে দেখিছে আদা অকণমান লৈছোঁ, নহৰু লৈছোঁ 4 ফুট, জলকীয়া এটা, তাৰপিছত পিঁয়াজ, এইফালে ল'লোঁ বিলাহী এটা, আৰু এইখিনি পাতখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ দেই। পোক চোক থাকিব পাৰেতো, ধুনীয়াকৈ ধুই কৰি লৈছোঁ। তাকে এতিয়া কুটি কাটি লওঁ, পিছত দেখাই আছোঁ। এইফালে এয়া দেখিছেনে, আদা, নহৰু, জলকীয়া, পিঁয়াজ আৰু পাতখিনি ধুনীয়াকৈ কাটি কুটি সানি ল'লোঁ নিমখ তেলেৰে। বৰ ধুনীয়া লাগে এনেকৈ। আপোনালোকে কোনে খাই জনাবচোন। আৰু এইফালে মানুহজনলৈ এয়া ভাত বাঢ়ি থ'লোঁ, আৰু এইফালে মোৰ ভাত ৰেডি হৈ গ'ল। ধুনুলৈকো একেলগে লৈ লৈছোঁ ভাতখিনি, কাৰণ তাই অকলে খাবলৈ বেয়া পায়। আৰু ইয়াত দেখিছেনে ভোট জলকীয়া, কোনে ভাল পায় বাৰু? মই বৰ ভাল পাওঁ, আমাৰ ঘৰৰে জলকীয়া হয়। ভাতকেইটা খাই লওঁ। বোলো ধুনুক অকলে ভাত খুৱাবলৈ দিগদাৰ যে, তাকে মই বোলো একেলগে খাওঁ। এয়া দেখিছে আমাৰ ধুনুৱে ভাত খাইছে। বাবা ধুনু এইফালে চাই দিয়া, বাবা। খুৱাই লওঁ তাইক ভাতকেইটা, ময়ো খাই লওঁ। আৰু এইফালে ভাত পানী খোৱা হৈ গ'ল। তাৰপিছত ধুনু বাহিৰলৈ যাবলৈ ওলালে। দেউতাই কাম কৰি আছে, কিবা বিচনী বনাবৰ কাৰণে বাঁহ কাটি আছে আৰু কাঠি বনাই আছে। তাকে অলপ দেখাই দিলোঁ আপোনালোকক। আৰু ধুনুৱে উৎপাত কৰি আছে, তাইকো কৰিবলৈ লাগে। দেউতাই কৰা দেখিছে যে, তাইও ভাবিছে একেবাৰে সহজ আৰু। সেয়া তাইও উৎপাত কৰি আছে চাওকচোন দেউতাৰ লগত। আৰু খেলা ধূলা কৰি হৈ গ'ল তাই। এতিয়া গা পা ধুৱাই দিলোঁ ধুনীয়াকৈ, দি পেলাই বোলো তৰমুজ খোৱা নে সুধিলোঁ, তাই খাওঁ বুলি ক'লে। তাকে সৰুকৈ কাটি দিছে। ইয়াত চাওকচোন কি ধুনীয়াকৈ খাই আছে, ইমান ভাল পায় তৰমুজ খাই তাই। এই আৰু তৰমুজ খাই আছে আমাৰ ছোৱালীজনীয়ে। বি চি লিখা আকৌ, বি।
আৰু এফালে চাওকচোন আমাৰ ধুনুজনী সৰুতে কেনেকৈ গা ধুইছিলে চুইমিং পুলত। এইটো আনি দিছিলে পেহীয়েকে, তো তাই একদম বৰ ভাল পাইছিলে গা ধুবলৈ এনেকৈ। আৰু এতিয়া ডাঙৰ হোৱাৰ পৰা তেনেকৈ দিয়া হোৱাই নাই, চৰ্দি তৰ্দি লাগিব বুলি ভয়তে নিদিয়া হ'লোঁ এনেকৈ গা ধুবলৈ। এয়া চাগৈ কিমান ফূৰ্তি পাইছে বেচেৰীজনী। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। চাই থাকিব আমাক আৰু মৰম দিব। সকলো ভালে থাকক, সকলোৰে মংগল হওক, সকলো সুস্থ থাকক। ধন্যবাদ।